হাই গাইজ, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াত দেখিছে আমি বিয়ালৈ যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰতে বা এজনী ঘৰ বিয়াৰ আছে। ইয়াত দেখিছে মই কেনেকুৱা লাগিছে গাইজ ক'ব। আৰু এয়া নবৌ ভণ্টি আৰু ফাইনেলি আমি বিয়া ঘৰ পাই গ'লোহি। যিহেতু আমাৰ ঘৰৰ পৰা বিয়ালৈ অকণমান দূৰ হয়, এঘৰ পৰা হৈ বিয়া পাহি। চ' বিয়া ঘৰ পাই গ'লোহি। এয়া জোৰোণ আহিছে ৰাতিপুৱা, মানে এদিনীয়া বিয়া। ৰাতিপুৱা জোৰোণ দিছে, ৰাতিলৈ মানে ছোৱালী নিব। চ' এই ভকতসকলে আশীৰ্বাদ লৈছে আৰু বিদায় দিয়া সময়। আমাৰ ইয়াৰ পেট পূজা আৰম্ভ কৰিছোঁ। এগৰাকী আমাৰ ঘৰৰ ওচৰ বা সেই ভণ্টি দাদাজনে দিছেহি আমাক। খাই লওঁ আৰু আপোনালোকে দেখিছে ধুনীয়া খানা। আৰু এয়া ৰাতি পৰ্ব, যিহেতুকে মই গুচি আহিলোঁ তাৰপাছতে ঘৰলৈ। এয়া দৰা আৰু সখী, এয়া আমাৰ ৰাইজসকল, আমাৰ গাঁৱৰ মানে ওচৰৰ এয়া দেখিছে ৰাইজসকল কিমান মানুহ আহিছে। আপোনালোকে চাই লওক কেনেকুৱা মানে ধামাকা এটা হয়। দেখিছে আমাৰ এয়া ছোৱালী খোজা পৰ্ব। দেখিছে দৰা ভায়েকেইজন নীলা চাৰ্ট পিন্ধি অহা। আৰু এইপিনে ছোৱালী মানে কইনাগৰাকী ধৰিবই নোৱাৰিলে, বেলেগ এগৰাকীহে মানে তেখেতসকলে চিলেক্ট কৰিলে। নিবতো নোৱাৰে, আমি ছোৱালী ঘৰ মানুহবিলাক জিকিলোঁ সেইটো